এখন ৰাজ্যৰ কথা। সেই ৰাজ্যৰ জংঘলত এটা বাঘ আৰু এটা হাতীয়ে বাস কৰিছিল, যাৰ সন্ত্ৰাসত সেই ৰাজ্যৰ প্ৰজাই বৰ অশান্তিত জীৱন পাৰ কৰিছিল। তাকে লৈ সেই ৰাজ্যৰ ৰজাৰ মনত বহুত চিন্তাৰ সৃষ্টি হৈছিল। এদিনৰ কথা। মন্ত্ৰী ডাঙৰীয়া, আমি ইমান চেষ্টা কৰিও সেই দানৱৰূপী হাতী আৰু বাঘটোক মাৰিব পৰা নাই। সিহঁতৰ উৎপাতত প্ৰজা কাম বন নকৰি ঘৰতে বন্দী হ'বলগীয়া হৈছে। মই বৰ চিন্তিত হৈ পৰিছো মন্ত্ৰীবৰ। মোক কিবা এটা উপায় দিয়ক। মহাৰাজ, মইনো কি উপায় দিম? হলেও এটা কাম কৰিলে ভাল হ'ব বুলি ভাবিছো। মহাৰাজ, যদি আমি গোটেই ৰাজ্যত ঢোল পিটি প্ৰচাৰ কৰি দিওঁ যে যিয়ে সেই হাতী আৰু বাঘটোক মাৰিব পাৰিব তেওঁক উচিত পুৰস্কাৰ দিয়া হ'ব, হয়তো ইয়াৰ সমাধান ওলাব পাৰে। আপুনি ঠিক কথাই ভাবিছে। এইবাৰ তাকে কৰি চোৱা যাওক। মন্ত্ৰী ডাঙৰীয়া, আপুনি ৰাজ্যত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰক। ভাল বাৰু মহাৰাজ, মই আজিয়ে ইয়াৰ ব্যৱস্থা কৰিম। ৰজাৰ পৰা আদেশ পোৱাৰ পিছত মন্ত্ৰীয়ে ৰাজ্যৰ চাৰিওদিশে প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিলে। শুনা শুনা শুনা, মহাৰাজে এটি ঘোষণা কৰিবৰ বাবে পঠাইছে। এই ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘ আৰু হাতীটোক যিয়েই মাৰিব পাৰিব তেওঁক মহাৰাজে উচিত পুৰস্কাৰেৰে সন্মানিত কৰিব। ৰজাৰ ঘোষণাটি শুনাৰ পাছত বহুতেই পুৰস্কাৰৰ লোভত হাতী আৰু বাঘ মাৰিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু কোনো সফল হ'ব নোৱাৰিলে। এদিনৰ কথা। সেই ৰাজ্যৰ এজন মানুহে ঘৰত হাই কাজিয়া কৰি মনৰ দুখত মৰি যোৱাৰ সংকল্প লৈ অলপমান পিঠাগুৰিত পিহ সানি লৈ জংঘলৰ ফালে ওলাই গ'ল। লাভ নাই ঐ, এইবোৰ মানুহৰ লগত থাকি জ্বালা যন্ত্ৰণা ভোগাতকৈ মৰি যোৱাই ভাল আৰু। হে ভগৱান, দায় দুখ ক্ষমা কৰিব আৰু। তাৰ পিছত মানুহজন গৈ এজোপা গছৰ তলত বহিলেগৈ। তাৰ পিছৰ কথা। ভাগৰত অন্তকণ্ঠ শুকাই গৈছে অ। মৰাৰ আগতে পানী পিয়াটোকে মাৰি লওঁ। পানী বা কোনফালে পাওঁ? এই বুলি পিঠাগুৰিৰ টোপোলাটো গছজোপাৰ তলতে থৈ পানী খাবৰ বাবে নদী বিচাৰি গ'ল। আৰু ঠিক অলপ সময়ৰ পিছতে সন্ত্ৰাসৰ সৃষ্টি কৰা সেই হাতীটো সেই ঠাইত ওলালেহি। তাৰ পিছত সি মিহলাই থোৱা পিঠাগুৰিখিনি খাই পেলালে। এইটোৱে সেই হাতীটো যাৰ সন্ত্ৰাসত মানুহ থাকিব নোৱাৰা হৈছিলে। মোৰ দিন ভালৰ দিশে আহিল যেন পাইছো। মানুহবোৰ আহিছে দেখোন। ককাই মৰিল নে জীয়াই আছে? পিছে ইমান প্ৰকাণ্ড হাতীটো কেনেকৈ মাৰিলে হয়? হাই, এইটো কিবা হাতীয়েই নে? ইয়াক একে ভুকুৱে মাৰিলো। মানুহজনৰ কথা শুনি বাকী মানুহবোৰে আচৰিত হৈ পৰিল। ইফালে এই খবৰ চাৰিওফালে বিয়পি পৰাত মানুহজনক ৰজাই ৰাজপ্ৰসাদলৈ লৈ গ'ল। তাৰ পিছৰ কথা। মই তোমাৰ কৰ্ম আৰু সাহসত বৰ সন্তোষ পালো। পিছে ইমান প্ৰকাণ্ড হাতীটো তুমি কেনেকৈ মাৰিলা? মহাৰাজ, মই হাতীটোক একে ভুকুৱে মাৰিলো। ধন্য তোমাৰ পৰাক্ৰমত। এনে পৰাক্ৰমী মানুহ মোৰ ৰাজ্যত থকাটো গৌৰৱৰ কথা। মন্ত্ৰী ডাঙৰীয়া,
এওঁক ৰাজ আতিথ্যৰে আপ্যায়ন কৰাৰ ব্যৱস্থা কৰা আৰু উচিত পুৰস্কাৰেৰে সন্মানিত কৰা। ভাল বাৰু মহাৰাজ, এওঁক এতিয়াই অতিথিশাললৈ নি ৰাজ আতিথ্যৰে সন্মানিত কৰা হ'ব। পিছে মহাশয়, তোমাক আৰু এটা অনুৰোধ কৰোঁ। মোৰ এই ৰাজ্যত আৰু এটা দুষ্ট বাঘ আছে। তুমি যদি সেই বাঘটোকো মাৰি দিব পাৰা তেন্তে তোমাক আৰু পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব। ভাল বাৰু মহাৰাজ, মই নিশ্চয় চেষ্টা কৰিম। ৰজাৰ আদেশ পোৱাৰ 3 দিন মানৰ পিছৰ কথা। মানুহটোৱে গছৰ তলতে বহি চিন্তা কৰিব ধৰিলে। বাঘটো কেনেকৈ মৰা যাব বাৰু? বাঘ মাৰিব নোৱাৰিলেও বিপদ, আৰু বাঘক বিচাৰি গলেও বিপদ। যি হয় হ'ব, পিছত দেখা যাব। বলেৰে নোৱাৰা কাম সন্ধিৰে কৰিব লাগিব। এই বুলি ভাবি গুণি মানুহজনে এটা ঢেঁকীৰ থোৰা আৰু এডাল ৰছী লৈ জংঘলৰ মাজলৈ গ'ল। তাৰ পিছত সি এজোপা প্ৰকাণ্ড গছৰ তলত গৈ উপস্থিত হ'ল। তাৰ পিছত সি দেখিলে যে কিছুমান চৰাই গছৰ ডালত বহি চিঞৰ বাখৰ কৰি আছে। তাৰ পিছৰ কথা। বুদ্ধি এটা পাই গলো। ময়ো ওপৰত উঠি ইহঁতৰ লগতে চিঞৰ বাখৰ কৰি থাকোঁগৈ। তাৰ পিছত যি হয় দেখা যাব। ঐ, তই চৰাইবিলাকক কি শিকাইছ? বাঘ ককাইচোন, মই মানে ইহঁতক গান গাবলৈ শিকাই আছো। হয় নেকি? তেনেহলে এনেকুৱা গান মোকো শিকাই দেচোন, ময়ো শিকিব বিচাৰো। নাই বাঘ ককাই, তুমি হৈছা বনৰ ৰজা আৰু মই হৈছো নৰমনিচ। মই তললৈ নামি গলেই তুমি মোক খাই পেলাবা নহয়। মই শিকাব নোৱাৰো দেই। নাখাওঁ বোপাই। মই হয়ত 3 হয়ত খাই গৈছো। মই তোক নাখাওঁ। মাথো তই মোক তেনেকুৱা গান শিকাই দে। বাঘৰ কথা শুনি সি গছৰ পৰা নামি আহি ৰছীডালেৰে তাৰ ভৰিকেইখন ভালদৰে বান্ধি লৈ ঢেঁকীৰ থোৰাটোৰে মৰিয়াবলৈ ধৰিলে। ঐ, কি কৰ হয়নে? দুখ পাইছো। ঐ, মই মৰি থাকিম। এৰি দে। মই আৰু গান নিশিকো। মোক এৰি দে। শিক নিশিকিবি কিয়? গান শিক, আৰু ভালকে শিক। এইদৰেই মৰিয়াই থাকোতে বাঘটো মৰি থাকিল। ইফালে বাঘ মৰাৰ খবৰ ৰাজ্যৰ চাৰিওফালে বিয়পি পৰিল। এই কথা ইতিমধ্যে গৈ ৰজাৰ ওচৰতো পালেগৈ। তাৰ পিছত ৰজাই সেই মানুহজনক ৰাজপ্ৰসাদলৈ মাতি আনি বহুত ধন সোণ উপহাৰ হিচাপে দি সন্মানিত কৰিলে। এইদৰেই দিনবোৰ পাৰ হ'ব ধৰিলে। এদিনৰ কথা। মন্ত্ৰী ডাঙৰীয়া, মোৰ কিন্তু সেই বাঘ আৰু হাতী মৰা মানুহজনৰ ওপৰত অলপ সন্দেহ হৈছে। তেওঁ দেখাততো ইমান বলৱান যেন নালাগে, তথাপিও এনে অসাধ্য কাম কৰিছে, ই কেনেকৈ সম্ভৱ? মহাৰাজ, আমি তাৰ চিন্তা কৰি কি লাভ? আমাৰ সমস্যা সমাধান হ'ল যেতিয়া অযথা চিন্তা কৰি একো লাভ নাই। নাই মন্ত্ৰীবৰ, মই নিজ চকুৰে চাব বিচাৰিছো তেওঁ কিমান পৰাক্ৰমী। এটা কাম কৰা, এই ৰাজ্যৰ ভালৰো ভাল এজন মল্ল যুঁজাৰুৰ লগত তেওঁক যুঁজ দিবৰ বাবে আমন্ত্ৰণ কৰা। ভাল বাৰু মহাৰাজ। এই কথা ৰজাৰ লগুৱাই গৈ মানুহজনক কোৱাৰ লগে লগে মানুহজন থিতাতে মুচকচ গল। ৰজাৰ আদেশ অমান্তি কৰে কেনেকৈ? পিছদিনাখনৰ কথা। ৰজাৰ আদেশ পাই মানুহজন ৰাজপ্ৰসাদত উপস্থিত হলেগৈ। তুমি পালাহি। মন্ত্ৰী ডাঙৰীয়া, এওঁক অতিথি গৃহত ৰখাৰ ব্যৱস্থা কৰা আৰু কালিলৈ পুৱাই দুয়োৰে মাজত যুঁজৰ ব্যৱস্থা কৰিবা। ভাল বাৰু মহাৰাজ, মই সকলো ব্যৱস্থা কৰিম।
আপুনি নিশ্চিন্ত থাকক। কি হে ভাই, এই ভৰ বয়সত তই মোৰ নিচিনা পৰাক্ৰমী মানুহ এটাৰ লগত যুঁজ দি কিয় মৰিব আহিলি অ? আজি ৰাতিটোৱে তোৰ জীৱনৰ শেষ ৰাতি বুলি ভাবি ল আৰু। হে হ'ব, ধোঁৰা সাপৰ ফুচফুচনিত এই আমুকাই ভয় নকৰে ভাই। কালিলৈ দেখা যাব কাৰ পৰাক্ৰম বেছি। তই মানে মোৰ বিষয়ে একোৱেই নাজানো। ঐ, সেই বনৰীয়া দুৰ্দান্ত হাতী আৰু বাঘটোক একেটা বুকুতে মৰা মানুহটো এই আমুকাই হয়। বাৰু মই যাওঁ, ৰাতিপুৱা সাজু হৈ আহিবি। যি দেখিছো সঁচাকৈ আজি ৰাতিটোৱে মোৰ বাবে শেষ ৰাতি নেকি? মই ইয়াৰ পৰা পলোৱাটোৱে মংগল যেন পাইছো। পিছদিনাখনৰ কথা। ৰজাই যেতিয়া গম পালে যে মল্লযুঁজাৰুজন পলাই গল, তেতিয়া সেই মানুহজনকেই বলি মানুহ বুলি ঘোষণা কৰি ধন সোণেৰে পুৰস্কৃত কৰি ৰাজপ্ৰসাদতে সভাসদ কৰি ৰাখিলে।